নমস্কাৰ। যোৱা 14 মাৰ্চ 2024 তাৰিখে বৃহস্পতিবাৰ আমাৰ মাতৃ শ্ৰীযুক্তা সত্যৱতী কোঁৱৰ আৰু পৰিয়ালবৰ্গই স্বৰ্গীয় মীনাকান্ত কোঁৱৰদেৱৰ আমাৰ পিতৃ সোঁৱৰণত এখনি ভাওনা নিসিংহ অৱতাৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত আগবঢ়ায়। আমাৰ দেউতা স্বৰ্গীয় মীনাকান্ত কোঁৱৰে তেখেতৰ জীৱনকালত বহুতো ঠাইত ভাওনাৰ ভাও লৈছিল। সেইকাৰণে আমি সকলোৱে আশা কৰিছিলোঁ তেখেতৰ নামত এভাগি ভাওনা আগবঢ়াবৰ বাবে। এই ক্ষেত্ৰত আমাৰ সকলো শুভাকাংক্ষী ব্যক্তিসকল, ঢেকীয়াখোৱা বৰনামঘৰৰ ভকত বৈষ্ণৱ আৰু ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়ায়। নাটভাগ যোৰহাট বঙালপুখুৰীৰ নৱনিৰ্মিত শিল্পী সমাজৰ কলা কুশলীৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছিল। দোহাৰ পৰিচালনা কৰিছিল শ্ৰী অভিলাষ কলিতাদেৱে। প্ৰথমতে আমি নাটভাগ মুকলি কৰিবৰ বাবে স্থানীয় ভকত বৈষ্ণৱৰ আশীৰ্বাদ লওঁ। ৰাম পৰম ধন সিন্ধু মন ভাই তনু চিন্তা মনি জন্ম শিকলে ৰাম পৰম ধন সিন্ধু মন ভাই চিন্তা মনি জন্ম বিফলে যায় বিষয়ৰ সুখ সুকৰ পহু পাই হৰি পদ সেৱা মানৱী বিনে চিন্তহু মন ভাই অনুচিন্তা মনি জন্ম বিফলে যায়। ভাওনাৰ বৰ আখৰা এই অভাজনৰ গৃহতেই অনুষ্ঠিত হৈছিল। সেইদিনা গায়ন বায়ন আৰু ভাৱৰীয়াসকলে ভকত বৈষ্ণৱৰ পৰা সেৱা লৈছিল। পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা শংখবিলাক, এইবিলাক বাৰু কোনে সৃষ্টি কৰিছিল কোৱাচোন ভাইকত? দাদা তুমি নিজেই কৰা। আমাৰ ৰাজ্যত ভাওনাৰ দিনা দুপৰীয়া ভাগত নাম কীৰ্তন অনুষ্ঠিত কৰা হৈছিল আৰু ভকত বৈষ্ণৱ ৰাইজ আৰু আলহী অতিথিক জা জলপানেৰে আপ্যায়িত কৰা হৈছিল। মই ভাওনা ভাগৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে দৃশ্যাংশখিনি চাই ভাল পাব।
জানে আছে যত বীর সৈন্যই ওরে ও প্রহ্লাদ আপনি রাক্ষসিয়া তুমি বলেছিলি করে বিচার করেছিলাম ওই কাহানিও হরি নাম স্মরণ করা এই কারণে ওর পরবাস প্রহ্লাদ পিতা হরিনাম উচ্চারণ করিলে বিপদ বিঘ্নি আগরে করা হরি বলে শিরভদ্র যাবাদে পবনে এইবারে প্রহ্লাদে আজের পরাকে ভাবতে ক্ষমতা মরে দেব নারায়ণে আর নমস্ত দেবী নমস্ত করার পরবর্তী আমার ভাগ্যবান নাই বিশ্ব বন্ধ মৌলময় রাজ্য বিবার একটু দেখতে তোমার বিখ্যাত বুঝা নাই এর লোকে আজি কিয় মন মোৰ অতিকে সৃষ্টির লীলাবতী কর্মধার এইদৰে ভাওনা ভাগৰ সামৰণি পৰে আৰু আমাৰ দেউতাৰ নামত ভাওনা এখনি প্ৰদৰ্শন কৰাৰ যি ইচ্ছা আছিল সেইটো সাৰ্থক হ'ল বুলি আমাৰ ধাৰণা হ'ল।